Hey guys, namaskar. Welcome back to my YouTube channel Practice Vlog. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছো মোৰ অন্য YouTube vlogলে। আৰু আজি হৈছে 29 মাৰ্চ। আজি দিনটোতে মোৰ জন্ম হৈছিল আৰু প্ৰত্যেকজন মানুহৰ কাৰণে আজিৰ বিশেষ দিনটো বহুত স্পেচিয়েল হয়। ভাবিছো আজিও আপোনালোকৰ মোৰ এই স্পেচিয়েল মোমেন্টখিনি শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। এয়া চাকি কিনিছো নামঘৰ চাকি দিবলৈ। হে গাইজ বাৰ্থডে বুলি নামঘৰত চাকি তাকি জ্বলাই এতিয়া আহি গ'লো। এতিয়া ঘৰত যাম, তাৰপিছত ডিউটি যাম। তো চাই থাকোঁ ভিডিঅ'টো একেবাৰে শেষ। হে গাইজ অফিচৰ পৰা ঘৰ আহি পাই গ'লোহি আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ কৰি লৈছোঁ। আৰু ইহঁতে আহিছে বাৰ্থডে বুলি। আমাৰ এখেতে মেকআপত লাগি আছে পুৰা। Thank you. Oh, sorry. Kamu yang dekat tu. Kuda kau surprise tu kan lagi sekak. Kuda kau. Phone tu dekat dia. Saya sekati bari se. অভিজিৎ যিহেতু ট্ৰেইনিঙত আছে, সি আহিব পৰা নাই বাৰ্থডে বুলি, সেইটো কাৰণে ভিডিঅ' কল কৰি কেক কটা চাব হেনো ভণ্টিলে ভিডিঅ' কল কৰি চাই আছে। এয়া বহুত ভাল লাগিছে আৰু মোৰ কাৰণে সাৰপ্ৰাইজ একদম সুদূৰ গুৱাহাটীৰ পৰা আহিছে। Thank you অভিজিৎ কুমাৰ দাস। Untuk kuda lagi bah, boleh. Ini ni juga. Itu lagi. I wanna sing joyful song and I put my heart it's your day. I wanna sing happy songs and I just wanna say to you happy birthday, darling. You're my God's precious blessing. I promise you to be with you for the rest of my life. I wish for you love and happiness with my heart filled with gladness. I wanna wish you happy birthday, my love. Happy birthday to you, my love. Happy birthday to you, my love. Happy birthday. Gift, thank you. Surprise gift. এয়া বাৰ্থডে ছাৰপ্ৰাইজ দিবলৈ অহা আলহী পৰি। যোৱা বছৰ যোন আছিলে এই বছৰ সেই একে আছে আৰু যোনে যোনে মোক ভাল পায় সেইবোৰ আহিছে আৰু এইফালে কেক কাটি মানে ভাগ কৰা হ'ল, চবকে দিয়া হ'ল। বাৰ্থডে একচুৱেলি পতাই নাই, কিন্তু মিঠাই কেইটামান লৈ আহিছিলোঁ আৰু কোনোবা ৰিলেটিভছ আহিব বুলি। এইফালে ভণ্টি, এইফালে ভাইটি, এইফালে আমাৰ ডন দেহা। আজি কাৰ বাৰ্থডে? এইফালে বমা, খুৰী, এইফালে জেঠাই। আৰু এই যে মই যে ফ্ৰকটো পিন্ধিছোঁ মানে ড্ৰেছটো, এইটো মোক গিফ্ট কৰিছিলে মাহীয়ে। তো আজি বাৰ্থডে বুলি পিন্ধি দিলোঁ আৰু মাহী আহিছিলে কেইদিনমানৰ আগতে মোক গিফ্ট দি থৈ গৈছে। থেংক ইউ মাহী, গিফ্টটোৰ কাৰণে বহুত ভাল লাগিলে। আৰু আজি হৈছে মোৰ বাৰ্থডে। আপোনালোকক ক'বলৈ থাকি গ'ল, মৰ্ণিং নামঘৰলৈ গ'লোঁ, তাৰপিছত পটাপট আহিলোঁ। যিহেতু মই এনেকুৱা এটা ছেক্টৰত কাম কৰিছোঁ মানে বহুত ব্যস্ত হৈ থাকিব লাগে, মাৰ্চেণ্টিং বুলি বহুত ব্যস্ত হৈ থাকিব লাগে। সেইটো কাৰণে অফিচৰ পৰা আহিছোঁহে 7:30 আৰু 7:30 আহিয়ে দেখিছোঁ ইহঁতি মানে পূৰা ছাৰপ্ৰাইজ ৰেডি কৰি থৈ দিছে আৰু ভাল লাগিলে। সেইটো কাৰণে নিজৰ মানুহবিলাক তেনেকৈ আহিলে। অফিচতো মোক ছাৰপ্ৰাইজ দিলে, গিফ্ট দিলে, কেক কাটিলোঁ, ভাল লাগিলে চবৰে লগত। আৰু
আৰু প্ৰত্যেকৰে এটা বিশেষ দিন থাকে বছৰটোৰ, সেইটো হৈছে নিজৰ জন্মদিনটো। জন্মদিনটো বহুত বিশেষভাৱে লোৱা হয় প্ৰত্যেকেই, সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকৰ কাৰণে মানে বাৰ্থডে দিনটো বহুত স্পেচিয়েল হয়। আৰু সেই স্পেচিয়েল দিনটোক যদি পৰিয়ালৰ সকলো লোকে আৰু স্পেচিয়েল কৰি তোলে তেন্তে আৰু বেছি ভাল লাগে। তো এই সৰু ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ, আৰু বাকী কি বনাই সকলোখিনি দেখুৱাই দিম আপোনালোকক দেই। চকলেটটো পাই গ'লোঁ খাবলৈ বাৰ্থডে বুলি। আৰু যোৱা বছৰতকৈ আমাৰ এইটো ৰুম অলপ চেঞ্জ হ'ল, চব টাইলছ লগাই দিলোঁ। তাৰপিছত প্ৰথম কথা হ'ল বাৰ্থডে পতা নাই। কোনোবাই যদি ভাবিছে বাৰ্থডে পাতিছোঁ, তো ভুল ভাবিছে, মই বাৰ্থডে পতা নাই। এনেকৈয়ে প্ৰত্যেকবাৰে মোক ছাৰপ্ৰাইজ দিয়ে আহে। এইফালে মায়ে বনালে চিকেন কাৰী, আৰু এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পোলাও, ভেজ পোলাও। এয়া পোলাও বনাবলৈ মই বাচমতি ৰাইচ লৈছোঁ। আপোনালোকে বেলেগ চাউলো ল'ব পাৰে। আৰু প্ৰথমতে মই চাউলখিনি ধুনীয়াকৈ আধা ঘণ্টাৰ কাৰণে তিয়াই থৈ এয়া খৰাহীত মানে পানীটো টোক খাবলৈ দিলোঁ। পোলাও বনাবলৈ যিখিনি মানে বস্তু লাগিব সেইখিনি আপোনালোকক দেখুৱাই দিওঁ। প্ৰথমতে মই দেখালোঁ ঘি, আৰু এয়া হৈছে ড্ৰাই ফ্ৰুটছ, খিচমিচ, কাজু, এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু নাথাকিলেও কোনো কথা নাই, এইটো অপশ্যনেল হয়, দিবও পাৰে কেতিয়াবা নিদিবও পাৰে। আৰু তাৰপিছত লাগিব গৰম মছলা, লং, ইলাচি এনেকৈ, আৰু ঘৰতে মোৰ পিচি থোৱা আছিলে, এইখিনি ব্যৱহাৰ কৰিম। কুকাৰটো গৰম হোৱাৰ পাছত ইয়াতে অলপ দিলোঁ মই ৰিফাইন অইল, আৰু এতিয়া মই যিখিনি ড্ৰাই ফ্ৰুটছ ৰেডি কৰিছিলোঁ সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াৰ পোলাওত দিবলৈ গাজৰ আৰু ফ্ৰেঞ্চবিন কাটি লোৱা হৈছে একদম সৰু সৰুকৈ কাটি লৈছোঁ, আৰু কাজু খিচমিচখিনি এনেকৈ ভাজি পেলাই কাটি লৈছোঁ। আৰু এয়া মই আদা নহৰু ধুনীয়াকৈ গুচাই পেলাই খুন্দি লৈছোঁ। তাৰপিছত কুকাৰটো আকৌ গৰম হ'বলৈ দি সেই একেখিনি তেল নকৰাকৈ ইয়াতে মই অলপ ৰিফাইন অইল আকৌ দিছোঁ। তাৰপিছত দিলোঁ পিঁয়াজ, তাৰপিছত দিলোঁ তেজপাত, আৰু এইখিনি ধুনীয়াকৈ ভাজি আছোঁ এতিয়া। তাৰপিছত মই ইয়াতে দিলোঁ সৰু সৰুকৈ কাটি থোৱা চব্জিখিনি, আকৌ এইখিনি ভাজি আছোঁ। ইয়াতে মই অলপ দিলোঁ নিমখ, বেছি নিমখ নিদিব যিহেতু অকণমান নিমখ ইউজ কৰিলে হয়। আৰু তাতে মই দি দিলোঁ চাউলখিনি, আৰু মোক হেল্প কৰি আছে মায়ে। আৰু চাউলখিনি ধুনীয়াকৈ মিক্স হোৱাকৈ ভাজি লৈছোঁ এতিয়া। যিখিনি ড্ৰাই ফ্ৰুটছ মই ভাজি থৈছিলোঁ সেইখিনিও ইয়াতে দি দিলোঁ। ইয়াতে এড কৰিম চেনি, এয়া পোলাও ৰেডি হৈ গ'ল, খুব ধুনীয়া, কি ধুনীয়া গোন্ধ ওলাইছে। আৰু মানে কুকাৰৰ পৰা নমাৰ আগত ঘিউ দিয়া হ'লে ইয়াতে সেইটো ভিডিঅ' ক্লিপ কৰিবই নহ'লে। হে গাইছ, পোলাও মাংস ৰেডি হৈ গ'ল, এতিয়া ধুনীয়াকৈ চবকে দি দিম। ঘৰৰ মানুহকেইটাই আৰু কেৱল ভণ্টি আৰু পৰি আছে, তাহাঁতি যিহেতু ছাৰপ্ৰাইজ দিবলৈ আহিছিলে তাহাঁতক ভাত খাবলৈ ৰখাই দিলোঁ। তো আহক ধুনীয়াকৈ ঘৰৰ মানুহক এনেকৈ দি দিছোঁ। আৰু মানে ভিডিঅ'টোৰ মাজত ক'বলৈ থাকেই গ'ল, যিসকলে মোক ফেচবুকত, হোৱাটছএপত আৰু লগতে ফেচবুকৰ টাইমলাইনত যে উইচ কৰিব পাৰি, তাত বহুত মানুহে উইচ কৰি আছে, লগতে ষ্টেটাছো লগাইছে হোৱাটছএপত, আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। ইমান মূল্যৱান সময়ৰ মাজত মোলৈ অলপ সময় উইচ কৰিলে আপোনালোকে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। এয়া চব পূৰা বৰষুণ দি আছে। হে গাইজ, আজি ব্লগটো মই ইমানতে শেষ কৰোঁ। যদি ব্লগটো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'খিনি সময়মতে পাব। আৰু যদি আপোনালোকে পোলাও বনাবলৈ নাজানে তেন্তে মোৰ ৰেচিপিটো চাই এবাৰ ট্ৰাই কৰি চাবচোন, আৰু কেনেকুৱা পালে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। যিসকলে মোৰ বাৰ্থডে
বাৰ্থডেটোক বহুত স্পেচিয়েল কৰি তুলিলে মোৰ পৰিয়ালৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল আৰু যিমান য'ত আছে মোৰ চিনাকি মানুহ সকলোকে বহুত বহুত ধন্যবাদ পুনৰবাৰ এনেকৈয়ে মৰম দি যাব আপোনালোকে ধন্যবাদ